ঐ কেতিয়া ফুলিব নাহ কেতে বিচৰায়ে তাতে সৰু সূতা ঐ মৰুৱা কাঠৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ বিহু কমিটিৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আজি প্ৰতিযোগিতা আমি সুচাৰুৰূপে চলাই যাম বুলি প্ৰতিজ্ঞাবদ্ধভাৱে আমি বিচাৰ কৰা গ্ৰহণ কৰিছোঁ। ধন্যবাদ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ইয়াৰ লগতে আমি সম বিচাৰকসকলক আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনালোঁ আৰু ৰূপালী বিহুৱা দলক সাজু হৈ থাকিবলৈ অনুৰোধ জনালোঁ। বিচাৰকৰ আসন গ্ৰহণ কৰাৰ ঠিক পিছতে আপোনালোকক আমি বিহুতলীত প্ৰৱেশ কৰিবলৈ আহ্বান জনালোঁ।